আহিছা আহিছো ৰে ৰাধা মোক কিন্তু দেউতাই মোক পূজাৰ কাপোৰ মোক লগে আনিছি আমি একেলগে পূজা চাব যাম দে হ'ব দে ৰাধা আমাৰ লগত পূজা চাব যাবি না নাযাওঁ দে মই ৰাধা আমাৰ লগত কিয় পূজা চাব যাবাই লাগব আমাৰ লগত পূজা চাব মোৰ যে নতুন কাপোৰ নাই দাদা তাই যে কাপোৰ নাই কাৰণে নাযায় ভণ্টি মই যদি দুযোৰা নতুন কাপোৰ থাকলা কৈ একযোৰা মই ৰাধাকে পিন্ধিবা দিবা পাৰিলো দাদা ভাত দিছো দে দাদা নাহাই কিয় মাখি পল্লা কি হৈছে দাদা কিয় কান্দিছা চাও মাক কাপোৰ কিনি নেদা নেকি নেদা যদি ভাত নাখাওঁ কিয় বুজি নাপায় মা পাল্লিৰ কাপোৰ নেদাকে কোনে তক মই সকলোৱে নতুন কাপোৰ পিন্ধি পূজা চাব লাগিব মই দে নাই যদি তাক নতুন কাপোৰ আনি নেলাগে থকা হয় না তো মইনো এতিয়া পটকে ক'ৰ পৰা পইচা পাওঁ এই ভণ্টাটোও তাকে আহিবই পৰা নাই পূজাৰ ইমান কাম আছে মই নেকলে কি কৰিম ইমান কাম তাকে যে আহিলে ক'ব লাগিব কি ভনিতা আজি ইমানকৈ দেৰি কৰিলি কি ভনিতা আজি ইমানকৈ দেৰি কৰিলি পূজাৰ ইমান কাম আছে তই কৈছিলি না সোনকালে আহিবলৈ কি হ'লে ভনিতা তোৰ তই বুলি 500 টকা দিবা এসপ্তাহ আছে নহয় বাইদেউ অহা মোৰ পইচাটো আগতে কৰি দিব আপুনি নতুন কাপোৰ লগা আছিল দুৰ্গা পূজাৰ কাৰণে স্কুলৰ পৰা আহি ভাত খাই নাই কান্দি আছে হাজাৰ মাকৰ চিন্তা ৰাইজে নতুন কাপোৰ পিন্ধিব নাকান্দিবি ৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰ মোৰ চাইজৰ কাপোৰ হৈছে ৰাধাটোৰা দেও তই যদি কাপোৰ দা মনো কি আপত্তি তই দিয়া যদি দিবি খুৰীমা এইটো ফ্ৰকটো ৰাধাক দি দিবা তই সৰু পিতে বুজি পিছা আৰু নোকাই বুজি হ'ব মোৰ কথা দেখছ না মালিক নি ওইটা আর নি বাবা মই দিয়া ফ্ৰকটো ভাল লাগছি না ভাল লাগছি দে ৰিমি দাদাই নাযায় নেকি দাদাই দেৰিকে যাব আমি এতিয়া যাবৰ বুজি ৰাস্তাতে কুকুৰা দুৰ্গা মা